অহা কিছুদিনৰ ভিতৰতে মই আকৌ 22,000 চৰকাৰী চাকৰি মুকলি কৰি দিয়াৰ সিদ্ধান্ত আকৌ এবাৰ আপোনালোকৰ আগত ঘোষণা কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, তলত থিয় হৈ মই অসমৰ যুৱনী কিয় পিছুৱাই থাকিম? মেডিকেল ইঞ্জিনিয়াৰিঙৰ সিটবিলাক আমি ল'ব কিয় নোৱাৰিম? আমি কিয় নিজকে দ্বিতীয় শ্ৰেণীৰ বা মেৰিটৰ ক্ষেত্ৰত আমি IAS IPS চাকৰিবিলাকলৈকে আমি কিয় যাব নোৱাৰিম? আমি কিয় নিজকে দুৰ্বল বুলি ভাবিম? আমি কিয় নিজকে মানসিকভাৱে আন ৰাজ্যৰ যুৱক যুৱতীতকৈ আমি কম শক্তিশালী বুলি ভাবিম? কেইদিনমান আগতে নিজৰ জ্ঞান আৰু যোগ্যতাৰ ফলত লখিমপুৰৰ যুৱক চয়ন দত্তই চন্দ্ৰযান-3ত জড়িত হ'ব পাৰিছে। জিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই ইয়াৰ আগতে চন্দ্ৰযান-1 আৰু 2 লগত জড়িত হৈ আছিল। অৰ্থাৎ আজি যদি আমি অলপো প্ৰচেষ্টা কৰো, আমাৰ যুৱক যুৱতীসকলে সমগ্ৰ দেশৰ ভিতৰতে নিজৰ নাম উজ্বলাই তুলিব পাৰিব। মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম, আপোনালোকে যেন জড়তা ত্যাগ কৰে, প্ৰতিযোগিতাৰ মানসিকতা নিজৰ জীৱনৰ লগত সমাহিত কৰি লয় আৰু IAS IPS ইঞ্জিনিয়াৰিং মেডিকেল প্ৰতিটো ক্ষেত্ৰতে অসমৰ যুৱক যুৱতীসকলে যাতে আকাশ চুব পাৰে তাৰ বাবে মই আহ্বান জনাম। পিতৃ মাতৃসকলক আহ্বান জনাম যে যুৱক যুৱতীসকলৰ মাজত প্ৰতিযোগিতাৰ মানসিকতা এটা নিৰ্মাণ